নমস্কাৰ বন্ধুসকল, আজি এটা স্পেচিয়েল হ'বলৈ গৈ আছে। যেহেতু আগৰ ভিডিঅ'টোত দেখাইছোঁ যে আমি ধান কেনেকৈ আনিছিলোঁ আৰু ধান অনাৰ পিছত সেই ধানখিনি মৰাই কেনে আমাৰ যি মন্দিৰ থাকে মন্দিৰৰ আগত শৰাই গছি জ্বলাই আমি নতুন ধানৰ যি প্ৰসাদ দিয়াৰ পিছতহে আমি যে নতুন ধান আমি পাই চাউল আমি ভাত বনাই খাওঁ, সেইটো আৰু পৰম্পৰা আছে। সেইকাৰণে আপোনালোকক কৈছোঁ এই ভিডিঅ'টো চাই থাকিব, পূৰা স্পেচিয়েল হ'বলৈ গৈ আছে। এয়া আমাৰ আজি নতুন ধানৰ প্ৰসাদ আৰু প্ৰসাদ দিয়া হ'ল, যিহেতু আমাৰ পৰম্পৰাগত যি নতুন ধৰণৰ প্ৰসাদ দিয়া হয় তাৰপিছত আমি সকলো মিলি খাওঁ, সেইটোৱে আৰু কাপু এনেকে খাইছে তলেদি পৰি আছে। কাপু পুৰা পোষ্ট দে কেমেৰা তাহাৰ লগ লৈ খাবা লাগছ আমাৰ নয়া প্ৰসাদ দিছে যে কি দিছে? নয়া প্ৰসাদ নতুন প্ৰসাদ দিছে আমাৰ এই আপেল নাৰিকল যিহেতু কৃষি কৰ্মৰ লগত এইবিলাক বস্তু জড়িত হৈ থাকে, সেইকাৰণে এইবিলাকক যি নতুন প্ৰসাদ দিয়াৰ পিছত এই দাও কাঁচি কোদাল এইবিলাককো কোঠাৰ এইবিলাকো প্ৰসাদ দিয়া হয়। এনেকৈ যিহেতু এইবিলাকক কৃষিৰ লগত জড়িত হৈ থাকে, সেইকাৰণে এইবিলাকক প্ৰসাদ দিয়া হয় নতুন চাউলৰ। গৰুবিলাকক নতুন চাউলৰ প্ৰসাদ দিয়া হৈছে, খাব দিয়া হৈছে। গৰুবিলাক আনি কিনে প্ৰসাদ দি খাব দিয়া হয় নতুন চাউল। যিহেতু গৰুক লক্ষী মা বুলিও কোৱা হয়, সেইকাৰণে তেওঁলোককো প্ৰসাদ খাব দিয়া হৈছে। ৰাতি হ'বলৈ গৈ আছে ন ভাত মানে খোৱা। আৰু খোৱা এইকাৰণে কৈছোঁ, আমাৰ যিহেতু ধানখিনি অনা হৈছে, এতিয়া সম্পূৰ্ণ অনা হৈছে, এতিয়া আমি খাম। আৰু খোৱাত আমি গাঁৱৰ বন্ধুবৰ্গ মাতি আমি খাম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম খোৱা কেনেকুৱা হয়। আহক মোৰ সৈতে খোৱা। যিহেতু খোৱা মানেতো হাঁহৰ মাংস লাগিবই, সেয়েহে হাঁহৰ মাংস যতন কৰি থকা হৈছে। খোৱাত হাঁহৰ মাংস আৰু কোমোৰা কি মজা। সেই হাঁহৰ মাংস আৰু কোমোৰা হ'ব স্পেচিয়েলি। ক'ত আছে তাই? সিরিয়া থব নখোৱাৰ আৰম্ভ হৈ গ'ল। ভাত দিয়া নখোৱা কলপাতত কেনেকৈ আমাৰ নখোৱা আৰম্ভ হয়, আদি আৰম্ভ হৈছে। দি আছে